হাই গাইজ, মোৰ নাম নিবিড়, আপোনালোকে চাই আছে কুমাৰ নিবিড় ব্লগছ। আজিৰ দিনটো হৈছে এটা স্পেচিয়েল দিন আৰু সকলোৱে জানে 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। মা দেউতাৰ পিছতে শিশুসকলৰ অভিভাৱক হিচাপে শিক্ষক শিক্ষয়িত্ৰীসকলে সেইকাৰণে শিক্ষক দিৱস পালন কৰিবলৈ কলেজত যাওঁ আৰু আপোনালোক ভিডিঅ' বনাই দেখাম ধুনীয়াকৈ শিক্ষক দিৱসত কি কৰো। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লগত আছে ৰূপম ভাই, এইফালে ৰূপম ভাইৰ গাড়ীখন আৰু আমি যাই আছো এতিয়া হাজত, কাৰণ মোৰ কলেজখন আছে হাজত। ব'লক এতিয়া দেৰি নকৰি হাজলৈকে যাওঁ ব'লক। তাতে মানে এখন গাড়ীও নচলে বুলি নকওঁ, নাই বহুত কম গাড়ী চলে। চাহ পুৰাকে গানৰ ফিল্ড লৈ পিনে অল্ড গান শুনি যাই আছো ৰাস্তাৰে, কিবা ভাল লাগে। ব'লক এতিয়া যাই থাকো। এই ভিউটো দেখা পাই না আকাশ থাকিব নোৱাৰিলো। চাহ কি ধুনীয়া, মানে কিমান ধুনীয়া এটা ভিউ। ভিউ গাইছ, স্পেচিয়েল ভিউটো মানে মই নেচাৰ লাভাৰ হয়, মানে এটা ভাল নেচাৰ দেখা পালে নচোৱাকে মই থাকিব নোৱাৰো। একদম বঢ়িয়া আৰু আহিম কেতিয়াবা এই ঠাইটো লৈ ভিডিঅ' চিডিঅ' বনাবা। আৰু আহি পালো কলেজ আৰু মানে ইহঁতে মানে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ৰুমটো। চাওক মানে কি ধুনীয়াকৈ লিখিছে টিচাৰ্ছ ডে 2023। তো ধুনীয়া লাগিছে। এতিয়া মানে এনজয় হ'ব, অলপ চাই থাকক ভিডিঅ'। জনাবৰ কাৰণে পুৰা গামোচা চামোচা ৰেডি কৰিছে। আৰু ইফালে আমাৰ কলেজৰ ছাৰ বাইদেউসকল একবাৰ কেমেৰাত উঠাই দিছো সকলোবোৰকে। গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। পৰীক্ষা দিবলৈ আমি আহ্বান জনাইছো। সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। খাজে খাজে কুহি পাতে কুহু কুহু কুলির মাতে। মানে কলেজৰ প্ৰগ্ৰেমটো কৰি আহি গ'লো, এতিয়া ঘৰৰ ফালে যাই আছো। এবাৰ আৰু ক'ত যাওঁ ঠিক নাই। আমাৰ মানে টিউশ্যন চেণ্টাৰতো শিক্ষক দিৱস পাতিব, মানে 3টা বজাত প্ৰগ্ৰেম আছে। এতিয়া বলক ঘৰত যাওঁ আৰু অলপ গা পা ধুই ধুনীয়াকৈ মানে টিউশ্যন চেণ্টাৰত আহোঁ, মানে তাতো চেলিব্ৰেট কৰোঁ টিচাৰ্ছ ডে। য়েছ, এতিয়া ঘৰত যাব বলক। পুৰা আহি গ'লো, গা পা ধুই কাপোৰ চাপোৰ পিন্ধি এতিয়া যাইছোঁ দমদমালৈকে, আমাৰ টিউশ্যন চেণ্টাৰ জ্ঞান দিবলৈকে। তাতে মানে টিচাৰ্ছ ডে চেলিব্ৰেট কৰিম 3টা বজাৰ পৰা। বলক যাওঁ। একদম টিউশ্যন চেণ্টাৰ আৰু ওপৰতে আছে। বলক যাওঁ, অলপ মানে সজাই পৰাব আছে ৰুমটো। চাইল ভাই মোৰ চশমাযোৰ কাঢ়ি লৈ গৈছে গাইছ। এইটোৱে আমাৰ ৰুম আৰু সকলোৱে ব্যস্ত মানে কামত। বেলুন চেলুন লগাই দিলে আৰু এই ধুম ডাঙৰ টিভি আৰু এইফালে মাইক চাইক চব ৰেডি। আৰু এইফালে ধুনীয়া ধুনীয়া লাইট লগাই দিছে। এইটো যদি অন কৰি দিওঁ চাক কেনে এটা পোহৰ। কিনো অঁ এনি প্ৰব্লেম। এইফালে চাওক কি ডাঙৰ এটা টিভি চলাইছোঁ, এইফালে কানে গৈ গ'ল কৈ দিলোঁ। আৰু এইফালে হোম গান লগাইছোঁ, এইফালে ব্ৰাউজাৰ আৰু এইফালে আমি আৰু এইফালে ডাঙৰ এটা গান লগাই দিলোঁ ডাঙৰ টিভিত। গানটো নুশুনাও কপিৰাইট আহি যাব। এইফালে বেলুন চেলুন লগাই দিলোঁ, মজা আৰু চাৰা টাইপ পাইছে। পাছতে আমাৰ মানে এইফালে চব ৰেডি আৰু এইফালে বেৰাঞ্চি চেৰাঞ্চি চব ৰেডি। চাই থাকোঁ। নিজৰ আমাৰ প্ৰথম কাৰ্যসূচী হৈছে সভাপতি আন্দোলন। আমাৰ সভাপতি আন্দোলনত আমি বিদেশৰ সভাপতি হিচাপে নমস্কাৰ। জ্ঞানদীপ টিউটৰিয়েল একাডেমীৰ সন্মানীয় সত্তাধিকাৰ ললিত ডাঙৰীয়া, সমানিধি
তোমালোকৰ এই কষ্ট দেখা পাই তোমালোকৰ এই মেহনত দেখা পাই আজি মই তোমালোকৰ গোটেইকেইটাৰ আগত মই প্ৰমিছ কৰিছোঁ কষ্টক সাক্ষী ৰাখি মই নেদেখা জনৰ ওচৰত কচম খাইছোঁ তোমালোকক লাষ্ট ইয়াৰ যেনেকৈ পঢ়াইছিলোঁ তাতকৈ বেছি ভালকৈ পঢ়াব প্ৰতিশ্ৰুতি দিছোঁ তাতকৈ বেছি ভালকৈ পঢ়াম তাতকৈ বেছি জ্ঞানদীপ টিউটৰিয়েলক আগবঢ়াই লৈ যাম তোমালোকে আশীৰ্বাদ কৰিবা থেংক ইউ ভাষণ দি আছে কিন্তু মই নৰদে বঢ়িয়া বঢ়িয়া আৰু ভাষণ দিবি নেকি ভাই নৰদে ভাষণ দিবা সেইকাৰণে পিছৰ ফালে আহিছোঁ এই ফাৰ্ষ্টতে কৈ দিলোঁ আৰু আৰু কাটিবৰ কাৰণেও ৰেডি ছাৰত মজা কেৱল কেকে নহয় ছাৰহঁতৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰিছোঁ পেটিছ চেটিছ এনেকৈ আৰু কিমানখিনি মানে আনন্দ কৰিলোঁ টিচাৰ্ছ ডে বুলি আৰু ইফালে আছে ছাৰ কেনেকুৱা পালে টিচাৰ্ছ ডে বুলি যথেষ্ট আনন্দিত হৈছোঁ আজি আমাৰ যি ছাত্ৰ ছাত্ৰীসকলে আমাক মৰম স্নেহ এই বিশেষ দিনটোত আগবঢ়ালে তাৰ কাৰণে মই সিহঁতৰ যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে আমি সিহঁতৰ এই মৰম চেনেহৰ যি সিহঁতৰ জীৱন গঢ়াৰ ক্ষেত্ৰত আমি আজি এটা প্লেটফৰ্ম বনাইছোঁ কোচিং চেণ্টাৰ জ্ঞানদীপ টিউটৰিয়েল সেইটোক লৈ আমি এই অঞ্চলৰ তথা অসমৰ বিভিন্ন অঞ্চলৰ যিমানবিলাক পিছপৰা অঞ্চল আছে সেই অঞ্চলৰ প্ৰতিভাবিলাক যাতে বাহিৰত ওলাই আনিব পাৰোঁ সেই উদ্দেশ্যত আমি এই প্লেটফৰ্মটো গঢ়ি উঠাইছিলোঁ আৰু সেই আজি যিখিনি কাৰ্যসূচী ছাত্ৰ ছাত্ৰীৰ মৰম সেইখিনি দেখা পাই এনেকুৱা লাগিছে যে আমি বহুখিনিয়ে এই ক্ষেত্ৰত আগবাঢ়িব সক্ষম হৈছোঁ আৰু আশা কৰোঁ ৰাইজে এনেকৈ ছাত্ৰ ছাত্ৰী এনেকৈ মৰম যাচি থাকে তো এয়া আছিল আজি ভিডিঅ'টো কৈছিল কেনে আই তেনেহ'লে বাই বাই লগ পাম নতুন ভিডিঅ' তেতিয়া বাই বাই জয় হিন্দ জয় অসম